নমস্কাৰ, মই প্ৰজ্ঞা প্ৰিয়দৰ্শিনী বৰাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি জানো যে আমাৰ ভাৰতৰ মহাকাব্য দুখন, ৰামায়ণ আৰু মহাভাৰত। ৰামায়ণ ৰচনা কৰিছিল বাল্মীকিয়ে আৰু বাল্মীকি শব্দৰ অৰ্থ হৈছে উই হ্যাভ ফল্লো। মহাভাৰত ৰচনা কৰিছিল বেদব্যাসে। আজি মই আপোনালোকক এই ভিডিঅ'টোত মহাভাৰতৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। মহাভাৰতক পঞ্চম বেদ বুলি জনা যায় আৰু ইয়াত 1,00,000টা শ্লোক আছে। মহাভাৰতত বৰ্ণিত পঞ্চপাণ্ডৱ আছিল যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোকৰ পিতৃ আছিল পাণ্ডু আৰু মাতৃ আছিল কুন্তী আৰু মাদ্ৰী। ইয়াৰে কুন্তীৰ পুত্ৰ হৈছে যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন আৰু মাদ্ৰীৰ পুত্ৰ হৈছে নকুল আৰু সহদেৱ। কৌৰৱৰ সংখ্যা আছিল 100 জন আৰু তেওঁলোকৰ একমাত্ৰ ভগ্নীগৰাকী আছিল দুশলা। কৌৰৱৰ পিতৃৰ নাম হৈছে ধৃতৰাষ্ট্ৰ আৰু মাতৃ হৈছে গান্ধাৰী। কৌৰৱৰ 100 পুত্ৰৰ নামসমূহ মই মোৰ ইয়াৰ পাছৰ ভিডিঅ'সমূহত আপোনালোকক দিবলৈ চেষ্টা কৰিম। মহাভাৰতত বৰ্ণিত অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধ 18 দিন ধৰি হৈছিল। এই যুদ্ধত পাণ্ডৱ পক্ষৰ হৈ শ্ৰীকৃষ্ণই আৰু কৌৰৱ পক্ষৰ হৈ পিতামহ ভীষ্মই নিজৰ শংখ বজাই প্ৰতিদিনে যুদ্ধৰ আৰম্ভণি কৰিছিল। শ্ৰীকৃষ্ণৰ শংখটোৰ নাম আছিল পাঞ্চজন্য আৰু পিতামহ ভীষ্মৰ শংখটোৰ নাম আছিল গংগনাভ, যিটো তেওঁক তেওঁৰ মাতৃ গংগা দেৱীয়ে দিছিল। পাণ্ডৱসকলৰ সমূহীয়া পত্নী দ্ৰৌপদীৰ ককায়েক ধৃষ্টদ্যুম্নই নিজৰ যজ্ঞঘোষ শংখ বজাই প্ৰতিদিনে পাণ্ডৱ পক্ষক পৰিচালনা কৰিছিল। শ্ৰীকৃষ্ণৰ গদাটোৰ নাম আছিল কৌমোদকী, ধনুখনৰ নাম সাৰংগ ধনু আৰু চক্ৰটোৰ নাম সুদৰ্শন চক্ৰ। যুধিষ্ঠিৰৰ শংখটোৰ নাম আছিল অনন্ত বিজয়, ভীমৰ শংখটোৰ নাম আছিল পৌণ্ড্ৰক, অৰ্জুনৰ শংখটোৰ নাম আছিল দৈৱদত্ত বা দেৱদত্ত, নকুলৰ শংখটোৰ নাম আছিল মণি আৰু সহদেৱৰ শংখটোৰ নাম আছিল পুষ্পক বা মণিপুষ্পক। দানৱীৰ কৰ্ণৰ শংখটোৰ নাম হৈছে হিৰণ্যগৰ্ভ, যিটো তেওঁক তেওঁৰ পিতৃ সূৰ্য দেৱতাই দিছিল। অৰ্জুনৰ ধনুখনৰ নাম আছিল গান্ধী। মহাভাৰতৰ বিষয়ে আচলতে বহু কথাই জনা যায়, যদিও আজি মই আপোনালোকক এইখিনি কথাকে থুলমূলকৈ ক'লোঁ। আজি যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।